কাৰণে দিনে ৰাতি উঠি কৰি লাগিছে এনেকুৱা ক্ষেত্ৰত আপুনি কি ৰণকৌশল ল'ব? চাওক, যোৱা 17টা বছৰত য'ত নেকি আমাৰ এই অঞ্চলত শান্তিটো আনিব পৰা নাছিল, শান্তি আনিবৰ কাৰণেও হয়তো চেষ্টা চলোৱা নাছিল, কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া শাসনৰ বাকজৰীটো লোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই এই অঞ্চলত শান্তি বিৰাজ কৰিলে। আমি চবেই জানো যে তেখেতসকলৰ শাসন কালত এই আমাৰ দোকান পোহাৰ বজাৰবোৰ সন্ধিয়া 6টা বাজিলে বন্ধ হৈ গৈছিল। আজি ৰাতি 12টা 1টা হ'লেও কোনো প্ৰব্লেম নাই। ৰাইজ আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থা ল'ব পাৰিছে আৰু এনেকেই ভাতৃত্ববোধটো ঘূৰাই আহিছে। তেনে ক্ষেত্ৰত মই নাভাবোঁ যে কোনোবা 17 বছৰীয়া শাসনকালৰ যি ব্যক্তিসকল আছে তেখেতসকলৰ পক্ষৰ ৰাইজে যাব। আনফিনিটি 10টা বছৰে যি MP হৈ গ'ল ইয়াত, তো এই অঞ্চলৰ শান্তি, এই অঞ্চলৰ প্ৰগতি যদি আমি চাওঁ, তো তেখেতৰ যিখিনি ইয়াত অৰিহণা, সেই অৰিহণা বুলিবলৈ একোৱেই নাই। তাৰ কাৰণে আজি ভেদাভেদৰ ৰাজনীতি নিশ্চয়কৈ নচলে। আজি ইয়াত আমাৰ ভাতৃত্ববোধৰ ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি নিশ্চয়কৈ বিচাৰিছে। সেইকাৰণে ৰাইজ এই দুয়োটা দল বা দুজন ব্যক্তিৰ পক্ষে নিশ্চয়কৈ ভোটদান নকৰিব। NDAৰ পক্ষে আজি 70% ভোটদান কৰিবলৈ গৈ আছে। আমাৰ ইয়াত বিশেষকৈ শান্তিটো BTR চৰকাৰ গঠন কৰাৰ পিছত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই অঞ্চলত শান্তি বিৰাজ কৰিলে। কিন্তু দেখা যায় যে সময়ে সময়ে কিছুমান দল আৰু ব্যক্তিয়ে এই অঞ্চলৰ শান্তিটো বিঘ্নিত কৰাৰ কাৰণে চেষ্টা চলায়। এই শান্তিটো যাতে পাৰ্মানেণ্ট হয় তাৰ কাৰণে নিশ্চয় কাম কৰিব লগা আছে। আৰু ইয়াত আমাৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধটো কিছুমান দল আৰু ব্যক্তি কিছুমানে সেইটো বিঘ্নিত কৰিব চেষ্টা চলায়। তাৰ কাৰণে আমাৰ যিখিনি ব্ৰাদাৰহুড, আমাৰ যিখিনি ভাতৃত্ববোধ, এইটো দীৰ্ঘস্থায়ী কৰিব লাগিব, চিৰযুগমীয়া কৰিব লাগিব। তাৰ কাৰণে কাম কৰিব লাগিব। আৰু উন্নয়ন, এই উন্নয়নটো যাতে প্ৰত্যেকটো জেগাত, প্ৰত্যেকটো ক্ষণত যাতে গৈ পায়, ইয়াৰ কাৰণে নিশ্চয় চেষ্টা চলাব লাগিব। তৃতীয়তে NDA হিচাপে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে। তাৰ কাৰণে আমি নিশ্চয়কৈ কাম কৰিব লাগিব। চাওক, আমাৰ অসম চৰকাৰ আৰু BTR চৰকাৰ, এই দুয়োটা চৰকাৰে ৰাইজৰ যিখিনি উন্নতিৰ কাৰণে যি আঁচনিবোৰ ৰূপায়ণ কৰিছে, সেই আঁচনিৰ দ্বাৰা মই ভাবোঁ একেবাৰে শেষৰ ব্যক্তিজনলৈকে আঁচনিটো গৈ পাইছে। তাৰ কাৰণে আজি ৰাইজ নথৈ উৎফুল্লিত আৰু সেইকাৰণে আজি ৰাইজৰ সঁহাৰি য'তেই আমি মিটিং কৰিছোঁ তাত স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। আৰু আমি দাঁতিকে ক'ব পাৰোঁ যে নিৰ্বাচনৰ দিনটো তেখেতসকলে ৱেইট কৰি আছে। সেই নিৰ্বাচনৰ দিনত তেখেতসকল NDA হিচাপে যেনেকৈ ভোটদান কৰিব লাগে, আমি বিচাৰিছোঁ বা আমি ভাবিছোঁ যে 70%তকৈ বেছি ভোটদান নিশ্চয়কৈ আমাৰ NDAৰ পক্ষত আহিব। NDA হিচাপে আমাৰ যিখিনি নিৰ্বাচনী প্ৰচাৰ, এই প্ৰচাৰ আমাৰ 9টা যিখিনি MLA সমষ্টি আছে, বিধানসভা সমষ্টি, সেই সমষ্টিৰ সমানে সমানে চলি আছে। আজি গোসাইগাঁও আমাৰ সেই সমষ্টিৰ অন্তৰ্গত বাইক ৰেলী হ'ব আৰু সেই বাইক ৰেলীৰ জেগাই জেগাই আমি মিটিং কৰি যাম। আৰু এনেকৈ আমাৰ প্ৰচাৰ একেবাৰে ফুল স্পীডত চলি আছে, তুংগত চলি আছে। আজি 7টা মিটিং আমি কৰিবলৈ চেষ্টা কৰিছোঁ। 7টা জেগাত সেইটো মিটিংটো ঠিক ঠাক কৰি থকা হৈছে আৰু সেই 7খন জেগাতেই ৰাইজৰ লৈ আমি নিশ্চয়কৈ মিটিং কৰিম। নতুন যিটো LAC হৈছে, টোটাল LACটো আমি কভাৰ কৰিম। UPPL আৰু BJPৰ যি মিত্ৰজোঁটৰ লগত আমাৰ AGPও আছে, যি প্ৰাৰ্থীৰ যি আগন্তুক দিনত যি 7 তাৰিখে যি আমাৰ তৃতীয়বাৰৰ কাৰণে মোদীজীক আকৌ আমি প্ৰধানমন্ত্ৰী বনাব গৈ আছোঁ, তাৰ কাৰণে আজি আমাৰ গোসাইগাঁও LACত আমি UPPL আমি যৌথভাৱে বাইক ৰেলী, আমাৰ 1000ৰ পৰা 1500 বাইক লৈ আমি ৰেলী কৰি আছোঁ। কৰি ৰাইজক ইলেকশ্যনৰ বতাহটো অলপ ঠাণ্ডা হৈ, আমাৰতো লাষ্টততো বতাহটো যাতে ঠাণ্ডা নহয়, তাৰ কাৰণে ৰাইজৰ মাজত আমি ঘূৰি ফুৰিছোঁ বাইক লৈ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां।
चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शेल आर्ट्स एकाडेमि।